ফ্ৰেণ্ডছ সকলোৱে ভালে আছে জানো। এতিয়া মই আহিলোঁ এটা ভিডিঅ' লৈ, যিটো ভিডিঅ' আমাৰ অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ এটা গৌৰৱ যে আমাৰ অসমত শদিয়াত এটা দলং হৈছে, যি দলংখনৰ নাম ভূপেন হাজৰিকা দলং। এই দলংখনৰ দৈৰ্ঘ্য হ'ল 9.5 কিলোমিটাৰ, মানে 9.5 কিলোমিটাৰ, 9.5। তো আমি ইউটিউবত নতুন আহিছোঁ, সেইকাৰণে ভালকৈ মাত মাতিব পৰা নাই। যদি মোৰ মাতত কোনো ভুল ত্ৰুটি হৈ থাকে তেনেহ'লে মোক আমাৰ যিবিলাক আছে আমাৰ ফ্ৰেণ্ডছ সকলোক ক্ষমা কৰি দিব, ধন্যবাদ। তো যিয়ে নহওক, এই দলংখনৰ বিষয়ে ক'বলৈ মোৰ একো নাই। এই মাত্ৰ এটা কথা আছে, এই দলংখনৰ উদ্যোগক হ'ল আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী চাহেব। তো এই দলংখনৰ বিষয়ে এটা ভিডিঅ' গানো আছে, সেই গানটো মই আপোনালোকক শুনাই দিছোঁ, শুনক। লৈ যাম দীঘল দলং চাম, শদিয়ালৈ যাম দীঘল দলং চাম, দলঙৰ তলত বহি বনভোজ খাম। সহজ-সৰল মৰমবোৰ গাঁৱে গাঁৱে চাম, একা বেকা পথেৰে শদিয়া গৈ পাম। সহজ-সৰল মৰমবোৰ গাঁৱে গাঁৱে চাম। সেই গাঁৱৰ ধুনীয়া ৰূপহীজনী পাৰিলে পলুৱাম লখিমী কৰি। সেই গাঁৱৰ ধুনীয়া ৰূপহীজনী পাৰিলে পলুৱাম লখিমী কৰি। শদিয়ালৈ যাম দীঘল দলং চাম, দলঙৰ তলত বহি বনভোজ খাম। নতুন বছৰ পহিলাতে বনভোজ খাম, শদিয়াৰ ফেৰী ঘাটৰ নাৱত উঠি চাম। নতুন বছৰ পহিলাতে বনভোজ খাম, শদিয়াৰ ফেৰী ঘাটৰ নাৱত উঠি চাম। সোণপুৰা গেটেৰে তেজুলৈ যাম, পাহাৰত ৰঙা বগা ছোৱালী চাম। সোণপুৰা গেটেৰে তেজুলৈ যাম, পাহাৰত ৰঙা বগা ছোৱালীবোৰ চাম। মৰম চেনেহ প্ৰীতিৰে আছেনো ভৰি, পাহাৰীয়া ছোৱালী দেখা শুৱনি। শদিয়ালৈ যাম দে, সৎফুল খাম দে, সৎফুল খাম দে, সৎফুল খাম দে। বালি পানী হিলে ভৰা দিগাৰো চাম, লুইত খনি পাৰে হৈ আলু বাৰী পাম। বালি পানী হিলে ভৰা দিগাৰো চাম, লুইত খনি পাৰে হৈ আলু বাৰী পাম। আলু বাৰী পাৰে হৈ চৌখাম পাম, চৌখামৰ খামটি গাঁৱত টোপোলা ভাত খাম। আলু বাৰী পাৰে হৈ চৌখাম পাম, চৌখামৰ খামটি গাঁৱত টোপোলা ভাত খাম। একতাৰ জৰিৰে গঢ়িছে সমাজ, তাতে আছে জিলিকি ভাষাৰ ইতিহাস। লগত ময়ো যাম দে,
শদিয়ালৈ যাম দীঘল দলং চাম দলঙৰ তলত বহি বনভোজ খাম শদিয়ালৈ যাম দীঘল দলং চাম দলঙৰ তলত বহি বনভোজ খাম দলঙৰ তলত বহি বনভোজ খাম দলঙৰ তলত বহি বনভোজ খাম তোমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগিছে ধন্যবাদ